वेलकम बैक टू माय यूट्यूब चैनल परिस ऑल আপোনালোক সকলোকে মোৰ यूट्यूब चैनलটোলে পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিনে হ'ল ব্লগ নিদিয়া, আজি স্টাৰ্ট কৰিছো আকৌ আৰু কথাবোৰ অলপ পাহৰি গৈছো ব্লগ নকৰোঁতে তো আজি মানে আমি কালি আহিলো হাজুলে। কালি আহাখিনি মই ভিডিঅ' কেপচাৰ নকৰিলোঁ। এতিয়া আমি গৈ আছো, ক'ত গৈ আছো আমি? কেদাৰ মন্দিৰলৈ। হাজোত আছে তো আপোনালোকে চাই থাকিব আৰু বহুত ধুনীয়া লাগে আহি পেলাই, মানে গোটেই গ্ৰীনাৰী নেচাৰেল মানে বস্তু ইমান বেছি ভাল লাগে। আৰু এয়া মোৰ হ'ল কাজিন আৰু এয়া মোৰ কাজিন, যিহেতু মই আপোনালোকক দেখুৱাই থাকিম। পিকনিকতো আহে মানুহ এইফালে। আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ, এই তলৰ পৰা আহি আছোঁ, এতিয়া ওপৰলৈ যাই থাকিব লাগিব। বান্দৰ বহুত আৰু আপোনালোকৰ ভিডিঅ' দেখিব আৰু এয়া চিৰি, এই চিৰিবোৰেদি এনেকৈ উঠি উঠি যাই থাকিব লাগিব। তাৰপিছতে কি হয় দেখুৱাই থাকিম আপোনালোকক। আমি ওপৰলৈ উঠি আছোঁ, মা আৰু জেঠাই, আমি চব, বাবু আগফালে আছে, ভিনদেউ আৰু মাইনা। ওপৰলৈ উঠি আছোঁ আমি এতিয়া। চব ইমান ধুনীয়া লাগিছে, গোটেই গ্ৰীনাৰী একদম ইমান বেছি ভাল লাগিছে। কেদাৰ মন্দিৰ এইটো। এতিয়া আমি গৈ আছোঁ গণেশ মন্দিৰলৈ। এইফালেদি তলেদি নামি যাব লাগিব। আমি চব তলতে নামি আছোঁ। তাৰমানে গণেশ বাবা কি মনসা কি কৰিলে একেলগে আছে। মুকুট
অ'কে গাইজ, এতিয়া আমি বেউলা লক্ষিন্দাক ঘাট বুলি কয় তালৈ আহি আছোঁ। চব আৰু ওপৰলৈ উঠাই কামি আছে, ওপৰলৈ উঠি উঠি গৈ থাকিব লাগে। পাহাৰীয়া জেঠাই, এইটো বেউলা লক্ষিন্দা ঘাট বুলি কিয় কোৱা হয়? বেউলা লক্ষিন্দা যেতিয়া লক্ষিন্দক দেৱীয়ে সৰ্প দংশন কৰিছিল তেতিয়া মানে দূৰত হেৰি কৰিবলৈ পঠাই দিছিল আৰু সেই ভগতে লক্ষিন্দাও আহিছিল, অবেৰুৱা লক্ষিন্দা ভগতে গুচি আহিছিল। আহোঁতে সেই ইয়াত এইটো ঘাটত লাগিছিল। এতিয়াৰ পৰা এইটো ঘাটৰ নাম বেউলা লক্ষিন্দা। এই পিংক কালাৰ যে এই চিনটো গৈছে, সেই চিনটো দি বোলে সাপ গৈছিলে বেউলা লক্ষিন্দাৰ। আৰু এয়া বেউলা লক্ষিন্দাৰ মূৰ্তি। মানুহবোৰে চাবলৈ আহি আছে। এইটো কামেশ্বৰ মন্দিৰলৈ আহিছো ন। এতিয়া আহি আছো আমি গণেশ মন্দিৰ। এইটো চাওক, চিপছো খাই আছে। দেখিছিলে নে বাবু? सब इन दोनों की फाइट होने वाली है। भाइयों क्या शुद्ध हिंदी बोला চাওক একদম কেনেকৈ লৈছে, একো ডিষ্টাৰ্ব নকৰে, কিন্তু সেয়াই আৰু। গাইজ, এতিয়া আমি হয়গ্ৰী মাধৱ মন্দিৰত আহিছোঁ। ব'লক ভিতৰলৈ যাওঁ, এইফালে যাব লাগিব। আৰু এহেঁতকেইটা পূৰা পূজাৰ সামগ্ৰী লৈ আৰু গৈ আছোঁ আৰু আমি। মন্দিৰ হাজোত অৱস্থিত আৰু এইফালে যাব লাগে। এইবিলাক চিৰি আপোনালোকে দেখিছে, এইফালে গ'লে আমি মন্দিৰটো দেখা পাম। ব'লা আহা। আমি আহি আছোঁ এতিয়া ওপৰলৈ। হয়গ্ৰী মাধৱ মন্দিৰ। এইটো হ'ল মন্দিৰটো, তোমালোকে দেখুৱাই দিয়া। বাবু इन्हें ही वो जैसे বাবু এইফালে দেখুৱা। বাবুৱে মই আহি আছোঁ এতিয়া। গাইজ গাইজ বান্দৰ চাওক, বান্দৰ ইমানবিলাক বান্দৰ। নদৰিব নাই না। এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ তললৈ। চাওক কি ধুনীয়া লাগে,
গোটেই গ্ৰীনাৰী আৰু এয়া জেঠাই গৈ আছে মা এইফালে চোৱা ভিন্দো মাইনা আৰু বাবু একদম আগত সি পুৰা ছুপাৰ ফাষ্ট এইবোৰ আৰু মই এয়া নামি আহি আছোঁ এই পুখুৰীটো মাধৱ মন্দিৰত অৱস্থিত আৰু ইয়াত মাছ আৰু কাছ থাকে এইটো কাছ আপোনালোকে দেখিছে আৰু আমি যোৱা টাইমত মাছ দেখা নাপালোঁ যিহেতু আৰু এয়াই চাই আমি ঘৰত গুচি আহিলোঁ মানে বাহঁতৰ ঘৰত অ'কে গাইজ আহি পালোহি আমি তীৰ্থ ভ্ৰমণৰ পৰা আৰু এতিয়া অলপ ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিলে যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ত' আজিলৈ বাই